নমস্কাৰ সকলোকে। এয়া আজি এটা চাটনি বনাবলৈ লৈছোঁ। এই পাতখিনি চিনি পাইছে কিজানি, মছন্দৰী পাত। আৰু এই মছন্দৰী পাতটো বহুত কিটা বেমাৰৰ কাৰণে ভাল। ইয়াৰ গুণ বহুত ভাল, কিন্তু বহুত মানুহে এই গুণ ইয়াৰ যোনটো গোন্ধ, এই গোন্ধটো বহুতে খাবলৈও নিবিচাৰে। কিন্তু ইয়াৰ যে গুণ ইমান ভাল আছে, আৰু ময়ো ইমান ভাল নাপাওঁ গোন্ধটো বাৰু। হ'লেও আজি গোন্ধ নোলোৱাকৈ এটা চাটনি চাবচোন কেনেকৈ তৈয়াৰ কৰোঁ। খাবলৈ সঁচাকৈ বৰ ভাল লাগে, আৰু একেবাৰে মছন্দৰী গোন্ধটো একেবাৰে নোলায়। বিশ্বাস কৰক আৰু এবাৰ খাই চাবচোন। সঁচাকৈ কৈছোঁ, যিসকলে গোন্ধটোৰ কাৰণে বেয়া পায় খাবলৈ, সেইসকলে এইদৰে বনাই খাই চাবচোন। এটা বাতি লৈছোঁ, ভালদৰে পাতখিনি ধুই ল'লোঁ, ছিঙি মেলি তাতে নিমখ দিলোঁ অলপ, আৰু জলকীয়া, আৰু তাতে নহৰু কেইফুটামান দি দিম। তেতিয়াই খাবলৈ মস্তি লাগিব নহয় জানো। আৰু এইখিনি চাওক, নহৰু কেইফুট ভালদৰে গুচাই মেলি এতিয়া বাতিতে দিলোঁ। আৰু এইফালে চাওকচোন, জুইত দালি পাতি থোৱা আছিলে, দালিৰ ওপৰতে বাতিটো দি দিলোঁ। তাৰপিছত এতিয়া ঢাকন মাৰি দিম, বেছি টাইম নালাগে গলিবৰ কাৰণে। এইফালে ঢাকনখন মাৰি দিলোঁ। এইফালে সিজি আছে, আৰু ভাপতে সিজাই এনেও যিকোনো বস্তু খাবলৈ বৰ সোৱাদ লাগে নহয় জানো। এইফালে আমাৰ চাওকচোন তৈয়াৰ হৈয়ে গ'ল, আৰু কিমান টাইম লাগিলনো, বেছি টাইম নালাগিলে। এতিয়া এইখিনি ভালদৰে আমি পিটিকি ল'ম। পিটিকি মেলি আৰু খাবলৈ যে সঁচা কৈছোঁ ইমান সোৱাদ লাগিছিলে নহয়। আৰু আপোনালোকে যদি খোৱা নাই খাই চাবচোন একবাৰ, সঁচাকৈ কৈছোঁ। এইদৰে ভালদৰে পিটিকি আমি ভাতৰ লগত পৰিৱেশন কৰিলোঁ। আৰু সঁচাকৈ কৈছোঁ দেই, একেবাৰে নালাগিলে মছন্দৰী খোৱাৰ নিচিনা। কিছুমানে মছন্দৰী বহুত ভাল পায়, সেইসকলৰ কাৰণে কেঁচাই খাবলৈ একো অসুবিধা নহয়। যিসকলে মোৰ দৰে বেয়া পায়, সেইসকলেহে খাবলৈ বেয়া পায়। সেইকাৰণে এইদৰে বনাই খাই চাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব দেই। আৰু আপোনালোকে এনেদৰে খায়নে নাখায় প্লিজ ক'বচোন। এইখিনি চাওকচোন কি ধুনীয়া লাগিছে নহয় জানো। অলপ টেঙা লাগে, কিন্তু আমি টেঙা দিয়া নাই। সঁচাকৈ বৰ তৃপ্তি লাগিলে খাই। এইফালে গৰম দিনত মজা লাগিলে।